হাতনিয়াৰ স্যাৰ আপোনাৰ চেহেৰাটো একেদিন মই বৰ ভাল দেখিছো হে কিবা এক্সাৰসাইজ কৰি আছে নেকি ৰেগুলাৰ হয় নেকি মানে স্যাৰ আমি ভাতবোৰ এনেহে খাওঁ ভাতবোৰে মানুহ গেৰেলা কৰে তাৰ বদলি যদি আমি দুটা ফল-মূল খালো গাজৰ তিয়হ সেইবোৰৰ সালাড খালো গাজৰটো ঘৰৰে হলেতো আৰু মাখাৰ না বা আপুনি গোটেই শাক চব্জিবিলাক বইল কৰি প্ৰথমৰ পানীটো পেলাই আকৌ এবাৰ বইল কৰি আপুনি সেইটো খাওকচোন এইখিনি খালে হ'ব আপোনাৰ হাতনিয়াৰ কিবা এটা আপুনি ক্লু পাবহে লাগে আৰু দিয়ক কাগজ দিয়ক ভেৰি ভেৰি মিষ্টেক টেনচনত থকা মানুহটো মিষ্টেক হৈ যায় আপুনি মানে কেকেটা পৰি মানে খুৰী এই ৰ ইমান দীঘলীয়া ভাষণ দি থাকিব নালাগে তই স্ক্ৰিপ্ট এটা লিখিছিলি সেইটো ঘৰৰ পৰা নাইকিয়া হ'ল সিমানেই য়েছ মই কি কৰিব লাগে আপুনি মানে মহিলা সমিতিক কেছ এটা দিব লাগে ঐ তোৰ ব্ৰেইনটো বেয়া হৈছে নেকি অ মোৰ স্ক্ৰিপ্টটো কোনোবা মহিলা সন্তাক বাদ দিয়ে নিব পাৰে বোপায়ো সেই মুখৰ পৰা বেয়া মাত নুশুনোতে তই ইয়াৰ পৰা যা অ যাবলৈ ওলোৱা